অসমত অনাতাঁৰ কেন্দ্ৰ ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, কোকৰাঝাৰ, নগাঁও, যোৰহাট, তেজপুৰ, হাফলঙত অৱস্থিত। অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, কোকৰাঝাৰ, যোৰহাট, তেজপুৰ, গোলাঘাটত অৱস্থিত। অসমৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় গুৱাহাটীত অৱস্থিত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত চন্দ্ৰকান্ত সন্দিকৈ ভৱন। অসমৰ IIT গুৱাহাটীত অৱস্থিত। অসম আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ তিতাবৰত অৱস্থিত। আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ডিব্ৰুগড়ত অৱস্থিত। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গুৱাহাটীত অৱস্থিত। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত অৱস্থিত। আতচবাজী শিল্প বৰপেটাত অৱস্থিত। আৰবী ভাষা প্ৰশাসনিক মহাবিদ্যালয় ৰঙিয়াত অৱস্থিত। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় দেৰগাঁৱত অৱস্থিত। আয়ুৰ্বেদিক মহাবিদ্যালয় গুৱাহাটীত অৱস্থিত। ইণ্ডিয়া ইনষ্টিটিউট অৱ ইনফৰমেশ্যন টেকনলজি গুৱাহাটীত অৱস্থিত। উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। অসমৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান যোৰহাটত অৱস্থিত। অসমৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান কাৰ্যালয় মালিগাঁৱত অৱস্থিত। অসমৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰ কুহিকুছি কামৰূপত অৱস্থিত। কৰ্কট ৰোগৰ চিকিৎসালয় অসমৰ গুৱাহাটীত অৱস্থিত। অসমৰ চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত। ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।